ডন বাবা আহা সুমন স্কুল যাবলৈ দেৰি হ'ব সোনকালে আহা ৰহিমলা অ ৰহিমলা চাওঁ পানী এক গিলাচ দিয়াচোন মোক এয়া লওক পানী চাওঁ দিয়া হেৰি নহয় এই মাইনা আৰু বাবা স্কুললৈ যাবলৈ দেৰি হ'ব ভাইটি টোপনিৰ পৰা উঠা নাই নেকি মোৰ দেৰিয়ে হ'ল কঠীয়াখিনিও পাৰিব ৰৈছে যোৱাচোন যোৱা সোনকালে আহিব দিয়া দাদা মই আজি অলপ সোনকালে যাব লগা হ'ল তয়ে এখন ৰিক্সাৰে বাবুহঁতক লৈ যা আজি হ'ব দিয়া আহিছোঁ আহা জলদি আহা 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 স্কুলত দুষ্টামি নকৰিবা দেই যোৱা আহা বাবা আমি এতিয়া স্কুলত যাওঁ দেই ৰহিমলা বাইদেউ চেনেহী ক'ৰ পৰা আহিলি এইফালে আহোঁতে সোমালো এবাৰ ঠিক আছে তই বহচোন মই তামোল লৈ আহোঁ পিছে ক'ৰ পৰা কেনেকৈ আহিলি কচোন মই জানকীহঁতৰ ঘৰলৈ আহিছিলোঁ ওচৰলৈ আহিছোঁ যেতিয়া এপাক বাৰু সোমাই নাযাম কিয় ভালেই হৈছে দে এনেকৈ মাজে সময়ে আহিব লাগে তামোল খা ক'তনো সোমাই থাকো আজিকালি মোক মাতৃগত সভানেত্ৰী বনাইছে নহয় হয় নেকি ভালেই কথা দেই হেৰি নহয় ৰহিমলা তোলৈকো অলপ বেয়াই লগা হৈছে ঘৰখনত দেখোন সৰু বোৱাৰী একো কামেই নকৰে তহঁতৰো ভিনদেউ দিনে ৰাতি কাম কৰি তত নোহোৱা হৈছে এনেকৈ আৰু ঘৰত বহাই খোৱাতকৈ বেলেগ কৰি নিদিয়ে কিয় চেনেহী এইবিলাক কথালৈ আমাৰ ইয়ালৈ নাহিবি দেই আমি ভাল নাপাওঁ এইবোৰ এই মানুহৰ ঘৰ ভঙা কথাবোৰ কৈ কি ভাল পাৱ তই মোৰ অলপ কাম আছে তই ব এইকাৰণে মই মৰিছো মনলৈ আৰু বেয়া চিন্তা নাহে নহয় মানুহে মোক বেয়াই পায় আই তাক ভালৰ কাৰণেহে কৈছিলো ওলোটাকৈ মোক বেয়াহে পায় কি কৰিম মানুহৰ প্ৰতি চেনেহটো অলপ মোৰ বেছি আছে নহয় সেইকাৰণে মোক চেনেহী বুলিয়ে মাতে বোলো আহিছো যেতিয়া সৰু বোৱাৰীকো অলপ চেনেহ দিয়ে যাওঁ চিত্ৰা চেনেহী হেৰি নহয় চিত্ৰা তই এই গাঁওখন সদায় থাকিবিনে এই দীপাংকৰৰ লগত ৰঞ্জিতে দেখোন 6 গাঁৱত মাটি বাৰী কৰিছে তই আৰু এই ভৰা ঘৰখনত খৰচ দি মৰ কিয় ডাঙৰ ভণ্টিয়ে দেখোন এটকাও ইনকাম কৰিব নোৱাৰে তহঁতৰ দীপাংকৰে আৰু খৰচ দি কিয় মৰে তোক বেছি ভাল পাওঁ কাৰণেহে কথাটো ক'লো মই যাওঁ দে
মোৰো অলপ কাম আছে। অঁ ঠিক আছে। বাবা এখন বেগখনো লৈ যোৱা। যোৱা। কিবা এটা খাব দিলে খাব নোৱাৰ, কেৱল বৰমা বৰমা বৰমা। মই যেনিবা মাক নহয়। কি হৈছে বাবা? কেৱল বৰমাকহে লাগে, মোৰ কথা নুশুনে। চিত্ৰা, বাবাক কিয় মাৰিছা? চাওক, বাবাক কেনেকৈ নামাৰিবা। কি হৈছে? কিয় মাৰিছা তাক? হে, সৰু ল'ৰা কেনেকৈ মাৰে নেকি? নকান্দিবা নকান্দিবা, মই তোমাক খুৱাই দিম। নকান্দিবা, ব'লা আহা আহা, নকান্দিবা। অ দেউতা, দেউতা, মাজনী। এই স্কুলৰ পৰা ছাৰহঁতে কিবা প্ৰজেক্ট দি থাকে, মোকো এটা মোবাইল লাগে। হয় নেকি? কিমান মান পৰিব মাজনী? এই প্ৰায় 12,000 মান টকা লাগিব। ইমানখিনি টকা মোৰ লগতো দেখোন নাই। এইফালে সৰিয়হখিনিও বিক্ৰী কৰিব পৰা নাই। চাওঁ দিয়াচোন, ক'ৰবাত মিলাব পাৰিলে। কিবা কৰি হ'লেও এটা দিব লাগিব, নহ'লেচোন তাই স্কুলৰ পৰা দিয়া বস্তুবোৰ নাপাব। হ'ব দিয়াচোন। ক'লেও কাম নিদিয়ে। এই ধৰ্মেশ্বৰ ককায়েকজনক এৰি যাব নোখোজে নহয়। কি যে হ'ব, সেই খুকত গাঁওখনত সোমাই থাকি ভাল পায়। ময়ে কিবা এটা কৰিব লাগিব। এই ইয়াত থাকিলে ৰণকো ভাল কৰিব নোৱাৰিম। তই একো চিন্তা নকৰিবি, মই কি কৰিব লাগে চেনেহীৰ লগত আলোচনা কৰি আছো। চোৱাইকটো হাতত ৰাখিবি। হ'ব মা, তই নিশ্চিন্ত থাক। মুঠৰ ওপৰত মই এই ঘৰ এৰি যাব লাগে। হ'ব দে, কৰি আছো, তই এতিয়া ৰাখ। অঁ ঠিক আছে মা। হেৰি, কথা এটা ভাবিছো। কি কথা? সদায় আৰু এনেকৈ এইখন ঘৰত থাকিবনে? ইয়াত থাকিলে কিন্তু ৰণক ভাল কৰিব নোৱাৰি। 6 গাঁৱত অলপ মাটি কিনাৰ ব্যৱস্থা কৰক। এৰা, দাদাহঁতক মই কেনেকৈ এৰি যাওঁ? ইমান কষ্ট কৰি মোক পঢ়ুৱাইছে। সেইবুলি দাদাৰ কথা চিন্তা কৰি নিজৰ ল'ৰাটোৰ ভৱিষ্যত ধ্বংস কৰিব নোৱাৰি নহয়। হ'ব দিয়াচোন, লাহে লাহে পিছলৈ কিবা এটা চিন্তা কৰিম দিয়া। মই এতিয়া আহিছোঁ, বিজয় ইয়াতে ৰৈ আছে। হেৰি, শুনকচোন। কি হ'ল? ইমান জোৰকৈ মাতিছা যে? এই বিচনাৰ তলত 10,000 টকা আছিলে, আপুনি লৈছে নেকি? মইচোন লোৱাই নাই। তেনেহ'লে টকাখিনি কি হ'ল? মই কেনেকৈ জানিম? তুমি ক'ৰবাত থৈছা কি জানি? নাই নাই, মই থ'লে নাজানিম নেকি? নে সুমনে নিলে? হে, তুমি এইবোৰ কি কৈ আছা? তাই তেনেকুৱা ছোৱালী নহয় নহয়। ময়ো জানো তেনেকুৱা নহয়, কিন্তু নিবওতো পাৰে। হে, তুমি এইবোৰ কি কোৱা? পাগল হৈছে নেকি? অঁ, হ'বওতো পাৰে। মোবাইল কিনিব দাদাৰনো ক'ত টকা আছে? ইমান ডাঙৰ মোবাইল কিনিলে ক'ত পালে টকা ইমান? ভাইটি, অঁ দাদা। ভাইটি, বৰি এইবোৰ কি কৈ আছে? নাই দাদা, তই বেয়া নাপাবি। তাই গমেই পোৱা নাই তাই কি কৈ আছে এইবোৰ। ইমান ডাঙৰ অপজা নিদিবি ভাইটি। দাদা, একেলগে থাকি যদি কিবা অশান্তি পাইছা তেনেহ'লে কবি, কিন্তু আমাৰ মাজনীক
চোৰ বুলি ইমান ডাঙৰ বদনাম নিদিবি অ দাদা তই ভুল নুবুজিবি অ' আমাৰ এওঁৰ হৈ ময়ে ক্ষমা খুজিছোঁ। মই বৰ দুখ পাইছো অ ভাইটি, মই বৰ দুখ পাইছো। মই এইটো আশা কৰা নাছিলো। বোৱাৰী, বাবুক উলিয়াই দিছোন। বোৱাৰী, কলৈ যোৱা তুমি? মই পাৰিম দিয়ক। আৰু বাবা তেনেকুৱা সংগত থাকিলে ইও হাতলৰ স্বভাৱ হৈ যাব। হেৰি, কামলৈ নাযায় নেকি আজি? এই চহাই থোৱা মাটিখিনিও ফাট মেলিব। এৰা, মনটো কিবা গধুৰ হৈ আছে। ইমান ভাগৰি পৰিলে কেনেকৈ হ'ব? মই সঁচাকৈয়ে ভাগৰি পৰিছো। ইমান ডাঙৰ অপজা এটা দেব বুলি মই সপোনতো ভবা নাছিলো। বাবা আহা, বহা। যিবিলাক ঠাইত আহিবলৈ মানা কৰোঁ সেইবোৰ ঠাইতে আহি মৰিবি। ভাইটি, ভাইটি, ক'ত যাব ওলাইছা? আৰু বোৱাৰী, এনেকৈ বেডিং বোৰ্ডটো লৈ ক'ত যাব ওলাইছা? আমাৰ আৰু এইখন ঘৰত থাকিবলৈ ইচ্ছা নাই। চিত্ৰা, হঠাৎ এনেকৈ? আমি এনেকৈ হঠাৎ ওলাইছো। কি কৰিম, ৰণৰ ভৱিষ্যতৰ কথা আছে। কি ভাল কথা শিকিব পাৰিব এনেকুৱা পৰিৱেশত? আৰু আনক দেখি দেখি আমাৰ ইও চুৰ হৈ পৰিব। চিত্ৰা, এনেকৈ নকবি। ভাইটি, বোৱাৰী এইবাৰ কি কৈ আছ ভাইটি? মই আচুৰ কৰিছো ভাইটি, আমাক এৰি নাযাবি অ। দাদা তই ভুল নধৰিবি অ'। মই বৰ বিপদত পৰি গৈছোঁ, নহ'লে মোৰ সংসাৰখন ধ্বংস হৈ যাব। তই মোক ক্ষমা কৰি দিয় দাদা, মই এনেকুৱা কৰিবলৈ বাধ্য হৈছোঁ। তহঁত ভালকৈ থাকিবি অ' দাদা, আমি আহিছোঁ দাদা। বল বাবা। ভাইটি, ভাইটি।